হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছা। আজি আমি কথা পাতিম সেইসকল ছাত্ৰ ছাত্ৰীৰ লগত যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, কিন্তু এই পৰ্যন্তলৈকে একো পঢ়া শুনা কৰা নাই বা পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব পৰা নাই। প্ৰথম কথা, এই পৰীক্ষাই তোমালোকৰ জীৱনৰ মাপকাঠি সলাই নিদিয়ে বা কোনো ধৰণৰ সাংঘাতিক বিজয় আনি নিদিয়ে, কিন্তু এই পৰীক্ষাৰ ফলাফলে তোমাৰ জীৱনৰ গতি সলাব পাৰে আৰু এয়াই জীৱনৰ প্ৰথম ভিক্টৰী। মেট্ৰিক পৰীক্ষাৰ ফলাফলে কেৱল ক্লাছ 10ৰ ৰিজাল্ট প্ৰদৰ্শন নকৰে, তোমাৰ গোটেই 10 বছৰৰ অৰ্থাৎ ক্লাছ 10ৰ পৰা তোমাৰ চৰিত্ৰ, আদৰ্শ, একাগ্ৰতা সকলো জ্ঞানৰ ভূমিকা নিৰ্ণয় কৰে। এই পৰীক্ষাত কেৱল তোমালোক জড়িত নহয়, তোমালোকৰ গোটেই পৰিয়াল, স্কুলৰ টিচাৰ্ছসকল অপেক্ষা কৰি থাকে। এই সাধাৰণ পৰীক্ষাই তোমাক প্ৰশংসাৰে উপচাই পেলাব, পৰিয়ালৰ মানুহক মূৰ দাঙি থকাৰ গৌৰৱবোধ কঢ়িয়াই আনিব। আনহাতে যদি ফলাফল বেয়া হয়, সেই একেকেইজন মানুহে ওলোটা দৃষ্টিৰে চাব, ঘৰত এটা অপৰিৱেশ সৃষ্টি কৰাব। শিক্ষাগুৰুসকলৰ লগত তোমাৰ দূৰত্ব বাঢ়িব, বন্ধুবৰ্গৰ লগত তলমূৰকৈ লুকুৱাই থাকিব লাগিব। মানুহে তোমাক প্ৰথমেই সুধিব তোমাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান। তুমি জীৱনৰ বৃদ্ধ বয়সলৈকে তোমাৰ পাৰ্চেণ্টেজৰ গৌৰৱেৰে ক'ব পৰাকৈ কৰিব লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে পঢ়া শুনাৰ মনোনিৱেশ কৰা নাই, এতিয়াও যথেষ্ট সময় আছে। ভালদৰে সকলোৰে আগত গৌৰৱেৰে থাকিব পৰাকৈ কষ্ট কৰিব লাগিব। এতিয়াও এটা বিষয়ত গুৰুত্ব সহকাৰে পঢ়ি গ'লে ভাল ফলাফল আজৰিবলৈ সক্ষম হ'ব। তোমালোকে এটা কথা মনত ৰাখিবা, এটা চিধা ৰাস্তা আছে আৰু আচলতে মই এটা কাহিনীৰে তোমালোকক এটা এক্সাম্পল দিব বিচাৰিছোঁ। এটা চিধা ৰাস্তা আছে য'ত এটা নিৰ্দিষ্ট পইণ্ট আছে, সেই পইণ্টটো তোমালোকৰ ৰিজাল্টৰ দিন। গতিকে সেই পইণ্টটোলৈ পাবলৈ প্ৰত্যেকটো ছেকেণ্ড গুৰুত্বপূৰ্ণ। যদি তুমি অকণমানো সময় অপচয় কৰা, তুমি 5 খোজ পিছুৱাই আহিবা। আৰু যদি তুমি বেলেগতকৈও বেছি কষ্ট কৰি পঢ়িবা, তেতিয়া সেই পইণ্টটোলৈ 5 খোজ আগুৱাই যাবা, অৰ্থাৎ পইণ্টটোলৈ বেছি ওচৰ চাপি যাবা। গতিকে যেতিয়াই তোমালোকে অবাবত সময় অপচয় কৰা, তেন্তে ভাবি ল'বা তোমালোকে 5 খোজ পিছুৱাই আহিছা আৰু আনসকলে তোমাতকৈ সেই পইণ্টটোলৈ বেছি আগত গৈছে। সকলোৱে কষ্ট কৰা, নিশ্চয় সেই পইণ্টটো পাবলৈ সক্ষম হ'বা। আশা কৰোঁ তোমালোকে এই কাহিনীটোৰ পৰা বুজি পাইছা আৰু পঢ়া শুনাও গুৰুত্ব দিবা। যদি তোমালোকে পঢ়া শুনা কেনেকৈ কৰিব লাগে, ৰুটিন কেনেকৈ বনাব লাগে, যদি এই সকলোবোৰৰ গাইডেঞ্চ লাগে, তেন্তে কমেণ্টত জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।